CIDও ইমান ক্ৰিমিনেল বিচাৰি নাপায় যিমান আমাৰ ঘৰৰ মহকেইটাই মোৰ আঁঠুৱাখনৰ ফুটাকেইটা বিচাৰি পায় আণ্ডাৰপেণ্টৰ ইলাষ্টিক মুখত সানিছা লিপষ্টিক তোমাৰ লগৰজনীক কৈছো সঁচাকে তুমি বহুত ফেণ্টাষ্টিক কাশ্মীৰত বৰফ পৰি আছে আমাৰ ইয়াত বৰফ কেলে নপৰে শুন না ছোৱালীবিলাক পাৰ্কলৈ সোমোৱাৰ আগত উটবোৰৰ ৰংটো ৰঙা থাকে পাৰ্কৰ পৰা ওলোৱাৰ পিছত সিহঁতৰ উটবোৰৰ ৰংটো কলে উৰি গুচি যায় ল'ৰাটো সৰু হৈ আছ তই ডাঙৰ হৈ ল তেতিয়া গম পাবি বাপে বুলি মই নামানিম ময়ো চেপি দিম তেতো যোনটো লৰাই নেকি ৰাতি বাহিৰলৈ যোৱা ভিতৰত চৰিয়াতে মুতে সেই ল'ৰাটোৱে আকৌ গাৰ্লফ্ৰেণ্ডক ৰাতি কয় বেবী অকলে শুবলৈ ভয় কৰিছা নেকি মই যাম নেকি ট্ৰু লভহে হ'ব চাগে ভনীতি মাংস দোকানীৰ বাহিৰে তোমাক আৰু কলিজা কোনেও দিব নোৱাৰে গতিকে তুমি ইয়াৰ কথাত ভুল নাযাবা যোনজনী ছোৱালী ঘৰত লেটিঙত এখন দৰ্জা নাই তাই আকৌ ফেচবুকত প্ৰফাইল লক কৰিহে থয় তো হেল্ল' গাইজ আপোনালোকৰ কাৰণে মই আজি এটা আইডিয়া লৈ আহিছো আপোনালোকে যদি 1 ছেকেণ্ডত পইচা ডাবল কৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক কিনো মোকো কচোন মোকো ক আপোনালোকে ঘৰলৈ যাওক এখন ডাঙৰ আইনা লওক আইনাখনৰ সন্মুখত আপোনালোকৰ ওচৰত থকা পইচাকেইটা দি দিয়ক তাৰপিছত চাওক আপোনালোকৰ পইচাকেইটা ডাবল হৈ যাব হেল্ল' গাইজ এইজনী মোৰ GF কেনেকুৱা লাগিছে নাই দেখা ন থাকিলেহে দেখিবা